বিনিয়োগ কৰি মোৰে কপালে হাত দিলে বিনিয়োগকাৰীয়ে। এক ঘণ্টাতে অন্তৰ্ধান হ'ল প্ৰায় ৮ লাখ কোটি টকা। কিন্তু কিয় শ্বেয়াৰ বজাৰত এই পতন? মধ্যপ্ৰাচ্যৰ অস্থিৰতাই এতিয়া পোনপটীয়াকৈ আঘাত সানিছে দালাল ষ্ট্ৰীটত। পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে হৰমুজ প্ৰণালী বন্ধ হোৱাৰ বাবে দেশত গেছৰ যোগানত নাটনি হৈছে। ইপিনে বিশ্বৰ বজাৰত খাৰুৱা তেলে প্ৰতি বেৰেলত $110 অতিক্ৰম কৰিছে। ইয়াৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত এতিয়া পতন নামিছে। একেৰাহে 3 দিন বৃদ্ধি পোৱাৰ পাছত বৃহস্পতিবাৰে ভাৰতীয় বেঞ্চমাৰ্ক সূচাংক sensex আৰু niftyৰ মূল্য হ্ৰাস পায়, যাৰ বাবে বিনিয়োগকাৰীৰ প্ৰায় 7.6 লাখ কোটি টকাৰ সম্পদ মাত্ৰ এঘণ্টাতে অন্তৰ্ধান হৈ গ'ল। আজিৰ দিনটোত বজাৰ মুকলি হোৱাৰ লগে লগে বম্বে ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কোম্পানীসমূহৰ মুঠ বজাৰ মূল্য 430.99 ট্ৰিলিয়ন টকালৈ হ্ৰাস পায়, যিটো বুধবাৰে আছিল 438.63 ট্ৰিলিয়ন টকা। দুয়োটা মূল সূচাংকত ব্যৱসায়ৰ আৰম্ভণিতে 2%কৈ অধিক হ্ৰাস পাইছে। তাৎক্ষণিকভাৱে আটাইতকৈ ডাঙৰ পতন আহিল খাৰুৱা তেলৰ বজাৰত। ইতিমধ্যে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য $110 অতিক্ৰম কৰিছে। ইয়াৰ কাৰণ হৈছে শেহতীয়াকৈ ইৰাণ আৰু কাটাৰৰ মূল শক্তি আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ। ভাৰতৰ দৰে আমদানি নিৰ্ভৰশীল অৰ্থনীতিৰ বাবে তেলৰ দাম বৃদ্ধি হ'লে মুদ্ৰাস্ফীতি দ্ৰুতগতিত বৃদ্ধি পায়, চলিত একাউণ্টৰ ঘাটি বৃদ্ধি পায় আৰু কৰ্পৰেট লাভৰ ওপৰত হেঁচা পৰে। বিশেষজ্ঞসকলে আশংকা কৰিছে যে যদিহে তেলৰ মূল্য দীৰ্ঘদিন ধৰি $110 ওপৰত থাকে, তেন্তে 2027 চনৰ বিত্তীয় বৰ্ষৰ ৰাজহৰ পূৰ্বাভাসতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। ভূ-ৰাজনৈতিক পৰিস্থিতিৰ দ্ৰুতগতিত অৱনতি ঘটিছে। ইৰাণৰ ছাউথ পাৰ্চ গেছ ক্ষেত্ৰত হোৱা আক্ৰমণ আৰু কাটাৰৰ ৰাছ লাফান ঔদ্যোগিক চহৰৰ ক্ষতিসাধনৰ ফলত বিশ্বৰ শক্তি যোগানত ব্যাঘাত জন্মাব পৰাৰ আশংকা বৃদ্ধি পাইছে। যুদ্ধ এতিয়া তৃতীয় সপ্তাহত ভৰি দিছে, ফলত শক্তিৰ বজাৰত অনিশ্চয়তা বাঢ়িছে। উত্তেজনা বৃদ্ধি হ'লে তেলৰ মূল্য বৃদ্ধি হ'ব পাৰে, যিয়ে বিনিয়োগকাৰীৰ উদ্বেগ বৃদ্ধি কৰিছে। আনহাতে বেংকিং শ্বেয়াৰৰ ক্ষেত্ৰত বজাৰত বৃহৎ বিত্তীয় খণ্ডৰ শ্বেয়াৰ সৰ্বাধিক বিক্ৰী হৈছিল। কেৱল HDFC বেংকৰ শ্বেয়াৰে চেনছেক্সক 373 পইণ্টলৈ নমাই আনে। তেওঁলোকৰ শ্বেয়াৰ 3.65% হ্ৰাস পাই 812.50 টকা হয়। তদুপৰি ICICI বেংক আৰু এক্সিছ বেংকে মিলি সূচাংক আৰু 220 পইণ্ট হ্ৰাস কৰে। আন ডাঙৰ হ্ৰাস পোৱা কোম্পানীসমূহৰ ভিতৰত আছে লাৰ্ছেন এণ্ড ট্ৰাউব, বাজাজ ফাইনেন্স ইণ্টাৰনেট লিমিটেড। এই পতন কোনো একক খণ্ডত নহয়, বৰঞ্চ সমগ্ৰ বজাৰতে এক দুৰ্বলতা দেখা দিছে। এছিয়াৰ অন্যান্য বজাৰতো একেধৰণৰ ঋণাত্মক ধাৰা দেখা গৈছে। জাপানৰ নিকেই 225.2%তকৈ অধিক হ্ৰাস পাইছে। আনহাতে হাংছেং কস্পিও ডাউন হৈ আছিল। ইয়াৰ পূৰ্বে ডাউ জোন্স ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ NPP 500 আৰু নাজডাক কম্পজিটৰ ব্যৱসায়ো হ্ৰাস পাইছে। কিন্তু যদি এই হেঁচাবোৰ অব্যাহত থাকে, তেন্তে অদূৰ ভৱিষ্যতে বজাৰৰ অস্থিৰতা উচ্চ পৰ্যায়ত থাকিব পাৰে। এই প্ৰসংগত ইনভেষ্টৰ AIৰ CEO ব্ৰুচ কিথে কয় যে গোলকীয় ভূ-ৰাজনৈতিক উত্তেজনাৰ তেলৰ মূল্য বৃদ্ধিৰ বাবে বিপদৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰভাৱ ভাৰতীয় বজাৰতো এতিয়া পৰিছে। ৰিপোৰ্ট NETV।